হ্যাপি নিউ ইয়ার গাইজ। এতিয়া হৈছে সন্ধিয়া, যেহেতু আজি বছৰ একেবাৰে শেষৰটো সন্ধ্যাত আছোঁ, গতিকে এই সন্ধ্যাৰ সময়ত চাহ খোৱাটো বহুত মানুহৰ অভ্যাস থাকে। এয়া ময়ো চাহ খাবলৈ লৈছোঁ আৰু ধুনীয়াকৈ চাহ কাপ খাই ল'ম। আৰু আজি একেবাৰে বছৰৰ শেষৰটো সন্ধিয়াক আজি চাহেৰে মই বিদায় দিম। আৰু ৰাতিলৈতো আয়োজন আছেই। এটা বছৰ ভাবি ভাবি পাৰ কৰাই দিলোঁ যে ভিডিঅ' বনাম নে নবনাম, ফেচবুক পেজ এটা খুলিম নে নুখুলিম, ইউটিউব চেনেল এটা খুলিম নে নুখুলিম, এইবিলাক ভাবি 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 পূৰা এটা বছৰ মই পাৰ কৰি দিলোঁ। কৰিলে মানুহে ভাল ক'ব নে বেয়া ক'ব? মানুহেতো বেয়াটোৱে কয়, ভালটোতো নকয়। ভাল গুণটো মানুহৰ খুব কম মানুহেহে কয়, বাকীটো বেয়া গুণবিলাক খুচৰি থকা অভ্যাসবোৰ মানুহৰ বেছি থাকে। কিন্তু মই কাৰো কথাত গুৰুত্ব আচলতে নিদিওঁ, বা মই ওলাই নাযাওঁ যে কাৰোবাৰ লগত মই কিবা কথা পাতিম বা কোনোবাই মোক কিবা বেয়াকৈ ক'ব। এইখিনি সুবিধা আচলতে মই নিদিওঁৱে মানুহক। মই অকলে থাকোঁ প্ৰায় ঘৰত, আৰু ওলাই গ'লেও কিবা কামত যাওঁ আৰু আহি চিধা ঘৰ সোমাওঁ। এনেকৈ সন্ধিয়া টিভিটো চাওঁ বা ছোৱালীজনী পঢ়োৱা শুনোৱা এইবিলাকৰ ক্ষেত্ৰত হোমৱৰ্ক চমৱৰ্ক এইবিলাক থাকে, এইবিলাক কৰোঁ। ঘৰৰে কামচোন ঢেৰ, ওলাই যাবলৈ সেনেকৈ সময় সুবিধা নিমিলেই। এয়া তাই শুয়ে আছে। আজি শুই আছে মানে আজি তাই শুৱা বহুত দেৰি হ'ল আচলতে। আনকালে তাই স্কুলৰ পৰা আহি চিধা শুই যায়, কিন্তু আজি ওচৰতে সকাম আছিলে, সকাম খাবলৈ গ'লোঁ আমি, সেইটো কাৰণে তাই শুৱা দেৰি হ'ল। এতিয়া শুই লৈছে বৰ্তমানলৈকে। কাইলৈতো স্কুল বন্ধ দিয়া নাই, নতুন বছৰ যদিও, হয়তো মেছেজ আহিবও পাৰে ৰাতিলৈকে। গ'ল ভাবি চিন্তি থাকোঁতে বহুত সময় পাৰ হ'ল, একো কৰিব নোৱাৰিলোঁ। একো কৰিব নোৱাৰিলোঁ মানে কি আৰু, ভিডিঅ' বনাম বুলি ভাবি থাকোঁ সদায় প্ৰায়, কিন্তু বনাবলৈ লাজ লাগে, কেমেৰা আগত আহিবলৈ লাজ লাগে, মানুহে কি ক'ব সেইটো ভাবি লাজ লাগে, মানুহৰ সন্মুখত কথা ক'ব নোৱাৰোঁ কেমেৰা অন কৰি, সেইটো লাজ লাগে। মানে লাজেই খাই দিছে আৰু সেইটো কাৰণে। কিন্তু এবাৰ মই লাজ নকৰোঁ বুলি ওলাই আহিছোঁ আচলতে। চাওঁচোন কিমান দূৰ আগবাঢ়িব পাৰোঁ।